Hey everyone, welcome back to my YouTube channel. Namaskar সকলকে কেনে খবৰ আপোনালোকৰ মোৰ অন্য ভিডিঅ'ত পুনৰবাৰ স্বাগতম জনাইছো আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' ষ্টাৰ্ট দিলো আজি আমি শ্ৰীপানী যাবলৈ ওলাইছো কি কাৰণত যাবলৈ ওলাইছো আপোনালোকক সকলো এই ভিডিঅ'টিৰ জৰিয়তে জনাম ৰাতিপুৱা ওলালো একো একটা খাই নবৈ হেফালে পিংকি বাই মই আৰু হুন্টু বাই তিনিজনী ওলাইছো ট্ৰেইনৰ ৰাতিপুৱা ট্ৰেইন 6:45 ত একচুয়ালি মই এই ভিডিঅ'টি যেতিয়া বনাইছিলো তেতিয়া আছিল 30 নৱেম্বৰ কেইবাদিনো পাৰ হ'ল মোৰ ভিডিঅ' এডিট কৰা হোৱা নাই আৰু সেই 30 নৱেম্বৰ দিনটো আমাৰ ট্ৰাইবেল সকলৰ বাবে খুব এটা বিশেষ দিন সেই 30 নৱেম্বৰ দিনটো আমি জননেতা বিম্বৰ দেউৰীৰ মৃত্যু দিৱস হিচাপে আগৰ পৰাই পালন কৰি আহিছো আহি পাই গলো আমি শ্ৰীপানী দেউৰী গাঁও এয়া মোৰ শ্ৰীপানীত প্ৰথম খোজ মানে কেতিয়াও আহি পোৱা নাই আৰু আমাক লবলৈ আহিছে কোনকুনি আৰু এয়া হৈছে প্ৰথমটো গেট যেহেতু আজি মিটিং আছে খুব ডাঙৰকৈ এবাৰ পাতিছে বুলি শুনিছো আমি ইয়াত আহি পাই গলো আমাৰ কাৰণে এতিয়া ভাত চব্জি বনাব গৈছে আমাৰ কোম্পানী বাইদেৱে আমি এতিয়া মানে এতিয়া মুখ চুখ ধুই ভাত চাত খাই কিনে অকণ ষ্টাইল কৰিম তাৰপিছতে 10টা মানত ওলাই যাম আৰু তালৈ ৰেডি হৈ গলো আমি কেতিয়া এফালে বাই মই পিংকি বাই এফালে পেহিও আহিলে লখিমপুৰৰ পৰা আৰু এফালে মাহীহতি আৰু এইজনী হৈছে আমাৰ বাৰ্বি ডল তাই মোক কিছি দিছে লিপষ্টিক লগাই পিনি মোৰ গালত লিপষ্টিক লগাই দিছিলে তাই 30 নৱেম্বৰ জননেতা বিম্বৰ দেউৰীৰ মৃত্যু দিৱস উপলক্ষে প্ৰতি বছৰে প্ৰতিখন গাঁৱতে পাতে এইবাৰ শ্ৰীপানী দেউৰী গাঁৱত ডাঙৰকৈ পাতা হৈছে আৰু তেখেতৰ বিষয়ে কিছু থুলমূলকৈ কৈ দিওঁ বিংশ শতিকাৰ আৰম্ভণিতে 1930 চনৰ 16 মে'ত শিৱসাগৰ জিলাৰ পানীদিহিং মৌজাৰ ৰজাবাৰী গাঁৱত জন্মগ্ৰহণ কৰা জননেতা বিম্বৰ দেউৰী সৰুৰে পৰা বৰ তীক্ষ্ণ বুদ্ধিৰ ছাত্ৰ আছিল তেখেতে কৈছিল মোৰ জীৱনৰ উদ্দেশ্য কেৱল ইংৰাজী পঢ়ি চাকৰি কৰাই নহয় মোৰ জাতিৰ উপজা ঠাইৰ মোৰ গাঁৱলীয়া খেতিয়ক সম্প্ৰদায় আৰু অসমৰ উন্নতি সাধন কৰাহে তেওঁৰ বিশাল কৰ্মক্ষেত্ৰ কেৱল বিধানসভা ৰাজনৈতিক দল আৰু দলৰ সভা সমিতিবোৰতে আবদ্ধ নাছিল তেওঁৰ কৰ্মক্ষেত্ৰ জনগণৰ মাজলৈ সম্প্ৰসাৰিত আছিল বড়ো কছাৰী তিৱা ৰাভা দেউৰী কোচ ৰাজবংশী মটক মৰাণ চুতীয়া আহোম আদি বিভিন্ন জনগোষ্ঠীৰ মাজত তেওঁ জনপ্ৰিয় আছিল কিন্তু খুবেই দুখৰ বিষয় যে আজি খুব কম সংখ্যক লোকে তেওঁক চিনি পায় অসমৰ ভূমিপুত্ৰসকলৰ উন্নয়নৰ বাবে তেওঁ আসাম বেকৱাৰ্ড প্লেইন ট্ৰাইবেল লীগ জন্ম দিয়ে 1933 চনত আৰু ইয়াৰ সাধাৰণ সম্পাদক ৰূপে একেৰাহে 13 বছৰ কাৰ্যনিৰ্বাহ কৰে গ্ৰুপিং ব্যৱহাৰৰ জৰিয়তে অসমক পূব পাকিস্তানৰ লগত সোমোৱাব খোজা প্ৰচেষ্টা খণ্ডন কৰাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে বহুত কম সময়ৰ ভিতৰতে তেওঁ বহুখিনি কাম কৰি থৈ গ'ল অৱশেষত 1947 চনৰ নৱেম্বৰ মাহৰ 23 তাৰিখে তেওঁ ইহলীলা সম্বৰণ কৰে অৰ্থাৎ স্বৰ্গবাসী হয় সঁচা কথা ক'বলৈ গ'লে এই মিটিংটোত মানে 30 নৱেম্বৰ দিনা তেওঁৰ মৃত্যু দিৱস যোনটো পালন কৰে সেই মিটিংটোত মই প্ৰথমবাৰ আহি পাইছোঁ বহুতে মানুহ হৈছে মানে ক'বলৈ গ'লে বহুত মানুহ হৈছে ৰাস্তাত ঘূৰি ফুৰা মানুহ চকী নধৰাকৈ বহিছে আৰু ৰাতিকে কিবা এটা প্ৰগ্ৰামো আছে বুলি শুনিছোঁ ৰাকেশ ৰিয়ান আহিব বুলি শুনিছোঁ মিটিঙৰ পৰা আমি আহিছোঁ এতিয়া অকণ ফটো মাৰিবলৈ তাত বহুত মানুহ আছে যে সেইকাৰণে মাৰিবলৈ আনকমফৰ্টেবল হয় আৰু এইজনী ন বহুত হাই হিল পিন্ধিছে তথাপিও মোৰ সমান ওখ হ'ব পৰা নাই ইমান টিকৰি খাবৰ মানুহ দুখৰ কথা
এই ফেচবুকত এটা কিবা চাইছিলোঁ চাপৰ ছোৱালী আৰু ৰঙা শাৰী একদম চিলিণ্ডাৰ লাগিব নিচিনা আমাৰ বাইদেউৰ যে ফটো ভালকৈ নুঠিলে বুলি খং হয়নে আগফালে গৈছে ধুনীয়া ধুনীয়া গাভৰু ছোৱালী চিনি নাপাম চিনাকি হোৱা নাই কাৰো লগত মিটিঙত বহু সময় থাকি আমি আহিলোঁ অকণ পেট পূজা কৰিবলৈ আৰু ইয়াত পানীৰ বহুত নাটনি হৈছে আৰু টেবুল আছে বাট চেয়াৰ নাই তলতে বহি খাবলগীয়া হৈছে আৰু আমাৰ এফালে বাৰ্বি দেউৰীয়ে একেবাৰে বিন্দাছকৈ বহি তলত বহি খাইছে এটা নজৰ আপুনি আমাৰ বাৰ্বিক দিয়ক এইফালে যিহেতু আমি নাথাকোঁ সেইবাবে গধূলি ট্ৰেইনত আকৌ উভতনি মাৰিব লাগিব চ' বাই বাই শ্ৰীপানী আকৌ কেতিয়াবা আহিম আৰু আমাক দাদাই ষ্টেচনত থ'বলৈ দিলে আমি মিটিঙৰ পৰা গৈ পিনি আমাৰ এজনী মাহীৰ ঘৰত কাপোৰ চেঞ্জ কৰিলোঁ এতিয়া আমি গৈছোঁগৈ ৰাতিপুৱা কৰা মেকআপৰ এয়া অৱস্থা লিপষ্টিক গোটেই মুখত বিক্ৰী গ'লগৈ এনেকাই ওলালোঁ মই মাস্ক কিনিম বুলি বিচাৰিছিলোঁ কিন্তু নাপালোঁ আৰু এফালে আমি আৰম্ভ কৰিলোঁ আমাৰ উভতনিৰ যাত্ৰা উঠি পিনি আমি আৰম্ভ কৰিলোঁ পেট পূজা চাহ গোটেই কোচে মোচে লৈ লৈছোঁ জেগা নাই থ'বলৈ খাই খাই পিনে ঘৰ পাব লাগিব যেন পাইছোঁ পাপৰ পপকৰ্ণ গ্ৰীণ মটৰ বাদাম যি পাইছোঁ খাইছোঁ আৰু তো আমি আহি পাই গ'লোঁ ভালে কুশলে আহি পালোঁ কিন্তু গৈ কিনে কিমান এটা ভাল নালাগিলে মানে ইমান ইণ্টাৰেষ্ট নালাগিলে আৰু চ' ভিডিঅ'টো ভাল পালে আপোনালোকে প্লিজ এটা লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত এটা বেল আইকনটো প্ৰেছ কৰি দিব লগতে কমেণ্ট কৰিব কেনেকৈ আজিলৈকে বাই